নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জবসাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ নলবাৰীয়ে মিছন শক্তিৰ অধীনত থকা সংকল্প প্ৰকল্পৰ বাবে একাউণ্ট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদৰ বাবে আবেদন বিচাৰিছে। আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব লাগিব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, গোটেইখিনি বিষয়বস্তুৱে আজিৰ ভিডিঅ'টিত আলোচনা কৰাৰ চেষ্টা কৰিম। সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে দুটা পদ মুকলি হৈছে টোটেল। প্ৰথমটো হৈছে একাউণ্ট এছিষ্টেণ্টৰ, তাৰপিছত দ্বিতীয়টো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ। ইয়াত চেলাৰী দিয়া আছে একাউণ্ট এছিষ্টেণ্টৰ বাবে 19,000K পাৰ মান্থ, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে দিয়া আছে 10,400K পাৰ মান্থ। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আবেদনকাৰীজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে একাউণ্ট এছিষ্টেণ্টৰ বাবে একাউণ্টছ নতুবা ফাইনেন্সত গ্ৰেজুৱেট বা ডিপ্ল'মা কৰা হ'ব লাগিব প্ৰাৰ্থীজন। লগতে গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট সংস্থাত 3 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব। তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব প্ৰাৰ্থীজনে, লগতে কম্পিউটাৰ নলেজ থকা হ'ব লাগিব। আৰু ডাটা মেনেজমেণ্ট, ডকুমেণ্টেশ্যন আৰু ৰিপৰ্টিঙৰ ক্ষেত্ৰত 3 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব প্ৰাৰ্থীজনৰ। এতিয়া হৈছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু লগতে আপোনালোকৰ যিসকল এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট চেল্ফ এটেষ্ট কৰি ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আৰু তাতে আপোনালোকৰ ৱৰ্কিং ইমেইল ID আৰু মোবাইল নম্বৰো ফৰ্মখনত উল্লেখ কৰিবলৈ নাপাহৰিব। তেনেকৈ ৰেচিডেণ্ট প্ৰুফৰ বাবে আপোনালোকে ভোটাৰ ID কাৰ্ড নতুবা PIC নতুবা আধাৰ কাৰ্ড নতুবা ড্ৰাইভিং লাইচেঞ্চ নতুবা চাৰ্কল অফিচাৰৰ পৰা চাৰ্টিফিকেট জমা দিব পাৰিব ৰেচিডেণ্ট প্ৰুফৰ বাবে। এতিয়া হৈছে আবেদন ক'ত পঠিয়াব। আবেদন পঠিয়াবলৈ হ'লে আপোনালোকে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ নলবাৰী এই এড্ৰেছত পঠিয়াব লাগিব। ইয়াৰ লাষ্ট ডেটটো হৈছে 7 আগষ্ট। চ' 7 আগষ্টৰ আগে আপোনালোকে ফৰ্মখন পঠিয়াবলৈ চেষ্টা কৰিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ বাছনিৰ প্ৰক্ৰিয়া, ইয়াত আপোনালোকক কোৱা হৈছে শ্বৰ্ট লিষ্টেড প্ৰাৰ্থীসকলক ইমেইলৰ জৰিয়তে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবে মাতি পঠিওৱা হ'ব। চ' ইমেইল আইডিখন ইউজ কৰি থকা ইমেইল আইডিখনে দিব। ইয়াত কোনো ধৰণৰ কল লেটাৰ ডাকযোগে পঠিওৱা নহ'ব বুলি কোৱা আছে, আৰু এক্সাম দিব যাওঁতে কোনো ধৰণৰ TA দিয়া নহ'ব। আৰু বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা মন কৰিব, এই গোটেইখিনি পদ যিখিনি পদৰ বিষয়ে মই আলোচনা কৰিলোঁ, এটাখিনি অকল নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব, বাহিৰৰ ডিষ্ট্ৰিক্টৰ মানুহে এপ্লাই কৰিব নোৱাৰে। চ' বন্ধু বান্ধৱীসকল আজিলৈ আহিছোঁ, আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাৰিব। লগ পাম কাইলৈ আকৌ এটা নতুন চাকৰি খবৰ সৈতে। চ' আজিলৈ আহিছোঁ, বাই বাই।